Hello friends, Midusmita's Kitchenলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি লৈ আহিছো চাৰিবিধ টেস্টি চাটনি। চাটনি খাই আমি সকলোৱে ভাল পাওঁ নহয়নে? গতিকে বলকচোন আমিনো কেনেদৰে এই চাটনি কেবিধ বনালো আপোনালোকৰ আগত শ্বেয়াৰ কৰো। ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত মন্তব্য কৰিবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল। চেনেলটোত যদি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়াহ'লে বলক ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে বনাম তিলৰ চাটনি। তাৰ বাবে লৈছো তিল, কেঁচা বাদাম, নহৰু, জলকীয়া, আদা, পিঁয়াজ আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া তিলখিনি মই অকণমান ভাজি ল'ম। মই টাৱা এখন গৰম কৰি লৈছোঁ আৰু তাতে তিলখিনি দি মই প্ৰায় 2 মিনিটমান সময় ভাজি ল'ম। ভাজি ল'লে তিলখিনি বৰ ধুনীয়া সুগন্ধ এটা ওলায়। আমাৰ তিলখিনি ভজা হৈ গৈছে। এতিয়া মই তিলখিনি উলিয়াই ল'ম এটা বাটিত। তাৰ পাছতে মই কেঁচা বাদামখিনিও অকণমান ভাজি ল'ম। কেঁচা বাদামখিনিও মই 2 মিনিটমান সময় ভাজি ল'ম। কেঁচা বাদামটো অপচনেল হয়, আপোনালোকে নিদিলেও হ'ব, কিন্তু এবাৰ দি খাই চাবচোন, চাটনিখন বিৰাটেই ভাল লাগে খাই। আমাৰ এতিয়া বাদামখিনি ভজাও হৈ গৈছে। এতিয়া মই বাদামখিনিও এটা বাটিত উলিয়াই ল'ম। এতিয়া মই মিঠাতেল গৰম কৰি ল'ম। আপোনালোকে তেল কেঁচায়ো দিব পাৰে চাটনিত লাষ্টত, কিন্তু মই এনেদৰে গৰম কৰি লওঁ। লগতে পিঁয়াজো দি দিছোঁ কাটি থোৱা। এনেকৈ দিলে চাটনিখন খুবেই ভাল লাগে। এইখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই এইখিনি বেলেগ এটা বাটিত উলিয়াই ল'ম। এতিয়া মই মিক্সি জাৰ লৈ লৈছোঁ। তাতে তিল আৰু বাদামখিনি মই দি দিছোঁ। লগতে দি দিছোঁ আদা, নহৰু আৰু জলকীয়া কেইটাও। আপোনালোকে জ্বলাটো নিজৰ হিচাপত দিব। এতিয়া যে মই মিঠাতেল আৰু পিঁয়াজখিনি গৰম কৰি লৈছিলোঁ, সেইখিনিও মই মিক্সি জাৰটোত একেলগে দি দিম। আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ। লগতে আপোনালোকে অকণমান পানী দিব, বেছিও পানী যোগ নকৰিব। এয়া আমাৰ প্ৰথমটো চাটনি, তিলৰ চাটনি ৰেডি হৈ গ'ল। এই চাটনিটো খাই বিৰাটেই ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি এবাৰো আপোনালোকে খাই চোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয়কৈ খাই চাব। এয়া আমাৰ তিলৰ চাটনি ৰেডি। এতিয়া আমি বনাবলৈ লৈছোঁ সৰিয়হৰ চাটনি। আৰু সৰিয়হৰ চাটনি বনাবলৈ লৈছোঁ সৰিয়হ। এয়া আগদিনাখনেই তিয়াই ৰাখিছিলোঁ। আদা, জলকীয়া, নহৰু আৰু অকণমান নেমু লৈছোঁ। এয়া সৰিয়হখিনি মই ভালদৰে ধুই পেলাই মিক্সি জাৰটোত ভৰাই লৈছোঁ। লগতে দি দিছোঁ মই নহৰু, জলকীয়া আৰু আদাখিনি। আৰু মই সোৱাদ অনুসৰি দিম নিমখ। আমাৰ চাটনিখিনি ৰেডি হৈ গৈছে। সৰিয়হৰ চাটনিত অকণমান নেমু দি খালে টেষ্টটো বিৰাটেই ভাল লাগে। এনেদৰে এবাৰ নেমু দি খাই চাবচোন যদি আপোনালোকে খোৱা নাই। আৰু যদি খাইছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে। এনেদৰে কিন্তু সৰিয়হৰ চাটনিত নেমু অকণ দি ল'লে বিৰাটেই টেষ্টি লাগে। আৰু আমাৰ ছেকেণ্ডটো চাটনিও এতিয়া ৰেডি হৈ গ'ল। এতিয়া নেক্সট চাটনিটো বনাবলৈ আৰম্ভ কৰিছোঁ। তাৰ বাবে লৈছোঁ তিয়াই ৰখা বুট, নৰসিংহ, ভেদাইলতা, মান ধনিয়া, আদা, নহৰু, জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া মই মিক্সি জাৰটোত বুটখিনি ভৰাই লৈছোঁ। তাৰপাছতে মান ধনিয়া দিছোঁ, নৰসিংহ দিছোঁ, ভেদাইলতা আৰু লগতে দি দিম নহৰু, আদা আৰু জলকীয়া। সোৱাদ অনুসৰি দিম নিমখ আৰু অকণমান পানী দি লৈছোঁ। এয়া আমাৰ 3 নম্বৰ চাটনিবিধো বনাই ৰেডি হৈ গ'ল। এতিয়া মই বাটি এটাত উলিয়াই লৈছোঁ। এতিয়া আমি শেষৰ চাটনিবিধ বনাবলৈ লৈছোঁ। তাৰ বাবে লৈছোঁ এটা কেঁচা আম, পদিনা পাত, নহৰু আৰু জলকীয়া।
এতিয়া আমখিনি মই পিচ পিচকৈ কাটি লৈছোঁ, মিক্সি জাৰটোত ভৰাই লৈছোঁ। তাৰ পাছতে মই পদিনাখিনি দি দিম আৰু লগতে দি দিম জলকীয়া আৰু নহৰু কেইফুটা। ইয়াত আমি আদা ব্যৱহাৰ নকৰোঁ আৰু নিমখ দিছোঁ সোৱাদ অনুসৰি। লগতে দি দিম অকণমান চেনি। চেনি দিলে চাটনিখনৰ সোৱাদটো আৰু অলপ ভাল হৈ যায়। আৰু অকণমান এতিয়া পানী দি লওঁ। কেঁচা আম আৰু পদিনাৰ লগত বনোৱা এই চাটনিখন মোৰ বিৰাটেই প্ৰিয়। এতিয়া যিহেতু আমৰ বতৰ, গতিকে কেঁচা আম আৰু পদিনা চাটনি নাখালে নহ'ব, নহয় জানো? গতিকে আজি মোৰ চাটনি কেইবিধ আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক নিশ্চয়কৈ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আকৌ এটা নতুন ৰেচিপিৰ সৈতে লগ পাম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।